Hello everyone, welcome to my channel Style with Sagupta. আৰু বহু দিনৰ মূৰত মোক ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আজি ব্লগটো বনোৱাৰ কাৰণ আছে, কাৰণ আজি আমি লগৰখিনি মিলি আকৌ এটা ট্ৰিপ প্ল্যান কৰিছো। ট্ৰিপলৈ যাওঁ। তো ৰাতিপুৱা এতিয়া 7:30 মান বাজিলে। আমি এতিয়া ওলাই যাওঁ। সেইখন হৈছে মোৰ জুপিটাৰা। কলে যাওঁ কি কৰোঁ গম পাই থাকিব। এতিয়া আমি কলেজৰ সন্মুখলৈ যাওঁ, তাতে লগ হ'ম, তাৰ পৰা যাম আৰু বাকী কলে যাওঁ কি কৰোঁ চব গম পাই থাকিব, চাই থাকিব। আমি আহি ৰখি আছোঁ, কিন্তু লগৰবিলাকৰ কোনো খবৰ নাইকিয়া। লগৰ চব জাহান্নামী যে, চব জাহান্নামী, সঁচা কথা। এই ফোন মাৰি আছোঁ, ফোনটো নুঠায়। আমি এতিয়া কলেজৰ ফ্ৰণ্টত বহি আছোঁ। এতিয়া চাওঁ কি হয়। আমি এতিয়া উৰিয়াগাঁও বাইপাছ পাই গ'লোঁ। ইয়াতে ৰখি আছোঁ, লগৰখিনি আহিব, তাৰপাছতে আৰু যাম। ভনী ৰখিছা? উৰিয়াগাঁও বাইপাছ আৰু বৰঘাট বাইপাছত ৰৈ পেলাই ভালেই লাগে, এনি টাইম বাছবোৰ অহা যোৱা কৰি থাকে, সেইকাৰণে চাই ভাল লাগে আৰু। উৰিয়াগাঁও বাইপাছত আমি আয়ুষক লগ কৰিলোঁ। আয়ুষ বাইক দি আহি আছে আৰু মই আৰু মৰমী স্কুটি চলাই গৈ আছোঁ। স্কুটিখন বাৰু ময়ে চলাইছোঁ, তাই চলাব লাগিলে আৰু হস্পিটেলত এডমিট হ'ব লাগিব। তাৰপিছতে এতিয়া আমি পুৰণি গুদামৰ পৰা আমাৰ লগৰ বিশ্বজিতক উঠাম, তাৰ ঘৰ তাতেই, গতিকে সি তাৰ পৰাই উঠি যাব। নমস্কাৰ। ইয়াক আমি এৰি থৈ গুচি আহিছিলোঁ, এতিয়া আহি পাইছোহি। এতিয়া আমি হাঁহচৰাত ৰখি আছোঁ। এতিয়া আমি যাওঁ, চলো। আচলতে আমাৰ এটা প্ৰব্লেম হৈছিলে, তাৰমানে আমি পুৰণি গুদাম পাৰ হৈ বহুত দূৰ গুচি গৈছিলোঁ, প্ৰায় হাঁহচৰা গুচি গৈছিলোঁ। পিছত মোৰ মনত পৰিলে যে আমি পুৰণি গুদাম থৈ আহিছোঁ নেকি, তাতে বিশ্বজিতক আমি থৈ গুচি আহিলোঁ অলৰেডি। তাৰপাছত আকৌ আয়ুষক উভতি গৈ পেলাই তাক লৈ আহিলেগৈ, আৰু এতিয়া আমি একেলগে গৈ আছোঁ। পাই গ'লোঁ, গৈ আছোঁ আৰু গৈ আছোঁ। আজি আমি পূৰা বহুত দিনৰ মূৰত ওলাই গ'লোঁ তেজপুৰ, যামেই যাম। এতিয়া আমি কলিয়াবৰ পাই গ'লোঁ। আমি এতিয়া অকণমান ৰখিছোঁ ন কলিয়াবৰত। বিশ্ব কেনেকুৱা লাগিছে? বহুত ভাল, বহুত বঢ়িয়া। আজি আমাৰ ফাইনেলি ছাকচেছফুল হ'ল। ইমান দিনে প্লেন কৰি প্লেনটো কেঞ্চেল হৈ যায়। আমাৰ প্লেন কেঞ্চেল কৰা মানুহ বহুত থাকে, কিন্তু আজি ফাইনেলি ছাকচেছফুল হ'ল। স্কুটি চলাই চুলিৰ অৱস্থা নাইকিয়া, গতি ফাইনেলি ছাকচেছফুল। চুলিৰ অৱস্থা নাইকিয়া, হাতৰ অৱস্থা নাই, এক্সেলেটাৰ দবাই ৰঙা চিঙা পৰি গৈছেগৈ। উপায় নাই, যেতিয়া আমি এনজয় কৰিব লাগে চবটো একচেপ্ট কৰিবই লাগিব। আমি লগৰজনীৰ কাৰণে ৰখি আছোঁ কলিয়াবৰতে, তাই আহিব, তাৰপাছতে আকৌ তাৰপিছত আমি যাওঁ আৰু। তেতিয়া গাড়ী নিশ্চয় চলাই আছে, অকণমান মই ৰেহাই পালোঁ। তাতে আয়ুষত আহি আছে। কলিয়াবৰত আমাৰ পৰিস্মিতা উঠাৰ পিছতে আমাক বিশ্বই ট্ৰিপুল কৰিলে, মোক আৰু মৰমীকে। ইমান দেৰি নগাঁৱৰ পৰা কলিয়াবৰলৈকে আয়ুষৰ লগত আহি আছিলে, তো এতিয়া ময়ো অকণমান ৰেহাই পালোঁ। যিমানে যি নহওক, নগাঁৱৰ পৰা মই কলিয়াবৰলৈকে ময়ে চলাইছিলোঁ। আমি ফাইনেলি আহিলোঁ কলিয়াভুমুৰাব্ৰিজ। ফাইনেলি আমাৰ ইমান দিনৰ আশাটো পূৰণ হ'ল। কিমান দিনৰ পৰা প্লেনিং কৰি থাকোঁ তেজপুৰ যাম। এইফালে বিশ্বই ফটোশ্বুট কৰি যায়, কিন্তু লাষ্টত প্লেনটো কেঞ্চেল হয়। এই বোলে বৰষুণ দিয়ে, এই বোলে আল দিয়ে, কিবা হয়। কিন্তু আজি ফাইনেলি সপোনটো পূৰণ হ'ল আৰু আমাৰ। সঁচাকৈ বিশ্বাস কৰিব
আমি বিশ্বাস কৰিব নাই যে আমি সঁচাকৈ আহিছোঁ কেমেৰা দেখাই দে ভিডিঅ' অঁ বহুত ধুনীয়া ভিউ ভাল লাগে এনেই মই তেজপুৰ ভিডিঅ' কল কৰি বিষ্ণু হোৱা নাই আগতে পুৰণাখন আছিলে এইখন অঁ বহুত কৰিছে কি ধুনীয়া ভিউ কি কম মানে যেন লাগিছে থাকি যাওঁ নেকি ভাল লাগে লাইফটো এনেকৈ ইনজয় কৰিব লাগে ইয়াৰ মই পৰা তেজপুৰ আহিলে প্লেটফৰ্ম চব যাবগৈ তাৰপাছতে আমি কলিয়াভোমোৰা ব্ৰিজত যাওঁতে ৰখি পেলাই ফটো চটো উঠিলোঁ ফটো আৰু ভিডিঅ' কৰিলোঁ তাৰপাছতে আমি গৈ আছোঁ এতিয়া অগ্নিগড়লৈ আৰু আমি তেনেকৈ ইমান ৰাস্তাটো চিনি নাপাওঁ তেজপুৰৰ ক'তনো চিনি পাম ব্ৰিজটো থকাৰ কাৰণেহে আমাৰ সুবিধা হৈছে নহ'লে মানে আমি যে কি কৰিলোঁ হয় মানে ক'বই নোৱাৰিলোঁ হয় তাৰপিছতে এতিয়া আমি গৈ আছোঁ অগ্নিগড়লৈ আপোনালোকেতো মন কৰিছিলে যে আমি নগাঁৱৰ পৰা 5টা আহিলোঁ তাৰপৰা কলিয়াভোমোৰা ব্ৰিজলৈকে আমি 5টা আহি আছোঁ ঠিকেই তাৰপিছতে আয়ুষ আৰু পৰিস্মিতা লগৰ ছোৱালী ঘৰত গ'ল তেজপুৰত তাতে সিহঁত যোৱাৰ পিছত মানে সিহঁতক ৰাখি দিলে একেবাৰে তো আমি 3টা পিছত জিন্দাবাদ 3টাই আমি আকৌ আহি পেলাই জামত ফচিলোঁ বহুত বেয়াকৈ জাম লাগিছিলে যেতিয়া আমি অগ্নিগড়লৈ গৈ আছিলোঁ অগ্নিগড় ৰাস্তাত জাম লাগিলে বহুত বেয়াকৈ তাৰপিছতে সেই জামত আটকি কৰিও মানে আমি পূৰা ফুৰিমেই ফাইনেলি আমি অগ্নিগড় পাই গ'লোঁ ছাকচেছফুলি মজা নাই কিয় পানী আগতে পানী গুগল মেপত হেৰি কৰি অগ্নিগড় পাই গ'লোঁ চুলিৰ অৱস্থা গুলি মাৰক বাৰু চুলিকা হাল্লাত সোমাইছোঁ ন মানুহ এইপিনে বিশ্ব গৈ আছে মৰমী গৈ আছে আমি গৈ আছোঁ অৱস্থা নাই অকণ গৈ ঠিক হ'ম বাৰু একো নাই আয়ুষ আৰু পৰিস্মিতা আহি আছে কাপোৰ চেঞ্জ কৰি আহিছে কাপোৰ চেঞ্জ কৰি আহি আছে আমি আগতীয়াকৈ সোমালোঁ এতিয়া ফটো চটো উঠিম ভিডিঅ' চিডিঅ' কৰিম খেলি আছে খেলি আছে ধনী আমিতো নগাঁৱৰ মানুহ আছিলোঁ ন বিশ্বাস হৈছে নাই যে তেজপুৰ খোজকাঢ়ি আছোঁ আমাৰ পাগলি হৈ যাম মই ভাবিছোঁ আমি তেজপুৰ অহা ফিলিংছটো কামত আহিছে অলপ আহিছে বহুত আমি নগাঁৱৰ মানুহ আছিলোঁ তেজপুৰ গুচি আহিলোঁ স্কুটি লৈ স্কুটি জিন্দাবাদ আমি জিন্দাবাদ মানুহ জিন্দাবাদ আমি জিন্দাবাদ আমাৰ গ্ৰুপ জিন্দাবাদ খালি স্কুটি একো নহ'লে হ'ল স্কুটি একো নহয় মানুহটো আছিলে মানুহ এনেও আচৰিত হৈ যাব নিজকে চেলুট দিছোঁ আহিব পাৰিছোঁ যে এইটো চাগপটা উঠিব পাৰিবিনে চবতে খালি ট্ৰেকিঙে কৰিব লাগে চিৰিখিনি তুমজাক মই নাযাওঁ দেই আৰু যাবি মৰমী মই যে কওঁ যাব নালাগে বুলি চাইছোঁ বে গৈয়েতো আছোঁ ভিউটো চা আৰে মা সঁচাকৈ দে ক্লাছ 9তে যি আহা তেতিয়া আকৌ ভাল লাগিছিলে ক্লাছ 9ত আহিছিলোঁ সেই আমি আহা দলংকেইখন কলিয়াভোমোৰা এখনে আছে ন দুখনেই মানে সমান যে এখন দেখা নাযাওঁ এখনৰ কাৰণে এখন দেখা অঁ দুখনেই আছে এখনটো ক'লে যাব কোৱাচোন বাৰু আগতো এখনেই আছিলে না এতিয়াহে এতিয়া নতুনখন বনোৱা হৈছে মৰমী ইয়াত ফটো এটা উঠি লওঁ অগ্নিগড় এইটো ফ্ৰণ্টত তোলগে যা আৰু তাৰ পাছতে আমি ক'ত গৈছিলোঁ অগ্নিগড়ৰ পৰা দেৱীসিং ঘাটলৈ আহিলোঁ কি ধুনীয়া ভিউ বিশ্ব ক'লে লৈ আহিলা বিউটিফুল প্লেচ বিশ্বই লৈ আহিলে আমি নাজানো এইটো ঠাইৰ কথা লৈ আহিলে এতিয়া কি ধুনীয়া নাজাৰা বঢ়িয়া
আজি দিনটো এনজয় কৰাৰ কথা আমি ৰাতিপুৱা যিটি অকণমান খাই আহিছোঁ খোৱা বোৱা চিষ্টেম নাই তাই একো খাই নাই মই চিৰা চাহ খাই আহিছিলোঁ তোৰ ব্লগত ইমান ক'বলৈ নালাগে কোনে কি খাই আছে ৰা মনে মনে থাকোঁ ক'বেই কিন্তু এতিয়ালৈকে খোৱা বোৱা নাই খোৱা চিষ্টেম নাই কিন্তু ভোক লাগিছে ভোকটো গুলি মাৰিছোঁ এনজয়মেণ্ট দেখাই আছোঁ ভিউটো দেই এইটো কথা আমি নাজানো এই ঘাটৰ কথা এইটো ঘাটৰ নাম হৈছে দেৱী সিং ঘাট বুলি বিশ্বজিতে চিনি পায় সি আমাক লৈ আহিছে আমি ভাবাই নাছিলোঁ ইমান ধুনীয়া হ'ব পাৰে বুলি ভবাতকৈ বেছি ধুনীয়া মানে তো আপোনালোকে আহিব পাৰে তেজপুৰ মেইন টাউনৰ পৰা সোমাই আহিব লাগে বহুত ধুনীয়া অকণমান দূৰৰ হ'ব আৰু কিন্তু ধুনীয়া আছে কি ক'ম মানে আমাৰ গ্ৰুপৰ একো এটা মানে নম্বৰী মাৰ্কা মই তোক মাতি আছোঁ নাই ইয়ালৈ আছো মোৰ কাম আছে কি নগাঁৱত তোক তেজপুৰতে গালি পাৰিব লাগে এইফালে তোক নগাঁৱত চাই ল'ম তোক নগাঁৱত চাই ল'ম তোক নগাঁৱত চাই ল'ম কৈ দিছোঁ তই আজি মোৰ কথা শুনি থকা নাই বানাল দি একদম মাৰি দিওঁ ইয়াত আমি অলপ ৰখিছিলোঁ তাত বতাহো মাৰি আছিলে খুব ধুনীয়া ঠাণ্ডা বতাহ আহি আছিলে আৰু লগতে ফটো চটো ভিডিঅ' চিডিঅ' কৰিলোঁ দেৱী সিং ঘাটৰ পৰা আমি আকৌ দৰং কলেজলৈ গৈছিলোঁ সেইটো ভিডিঅ' কৰা নহ'লে আৰু তাত অকণমান আমি একো নাখালোঁ বেছি ফুচকা খালোঁ ফুচকা খাই মেলি তাৰপাছতে আকৌ আমি তাৰ পৰা ঘৰলৈ উভতিলোঁ আমি ঘূৰি ফুকি পেলাই আৰু তাৰ পৰা আবেলি 3টা তেনেকুৱা মানত ওলাই দিলোঁ যিহেতু এখন ঘৰ আছে ঘৰলৈতো আহিবই লাগিব কিন্তু মোৰ তাত থাকি যাবলৈ মন গৈছিলে কলিয়াভোমোৰা থাকি যাবলৈ মন গৈছিলে ইমান ধুনীয়া ঠাই মানে মোৰ এৰিবলৈ মন যোৱা নাই তেজপুৰৰ পৰা আহি পাওঁতে আমাৰ সন্ধিয়া 5টা বাজিছিলে উৰিয়াগাঁও বাইপাছত আমি 5টা বজাত পালোহি আৰু আহি পেলাই ক্ৰিস্পিত মৰমীয়ে চাওমিন খুৱালে খালোঁ ফাইনেলি আমি তেজপুৰৰ পৰা আকৌ নগাঁও আহিলোঁ ঘৰত সোমালোঁ এতিয়া 6টা 6:30মান বাজিছে ইমান ভাগৰ লগা নাই বাৰু কিন্তু ভাল লাগিছে ইমান মানে আমি কিমান দিনৰ পৰা প্লেনিং কৰি আছিলোঁ তেজপুৰ যাম 2-3 বাৰ কেঞ্চেল হৈ গ'ল এটা গ'লে এটা নাযায় এটা গ'লে এটা নাযায় তেনেকৈ আজিও সেইটোৱে হৈছে এতিয়া মানে নাম নকওঁ নাম ক'লে চাগে মাৰি চাৰি দিব কিন্তু মানে সঁচা কথা যোনটো প্ৰথম 10-12টা ওলাব পূৰা যাব যাব সুধিম তেজপুৰ যাবা যাব তাৰপিছত এণ্ড মমেণ্টত লাহে লাহে কমি আহি থাকে আৰু আজি 5টা আছিলেগৈ 9টা মানুহ আছিলে আমাৰ মুঠ 5টা মানুহ আছে আমি 5টাই গ'লোঁ গৈ পেলাই পূৰা এনজয় কৰিলোঁ ফুৰি কৰি পেলাই আহিলোঁ ভাবিলোঁ এনেকুৱা লাগিলে কওঁ বহুত ভাল লাগিলে আৰু তেজপুৰটো ভাল লাগিবই ফাইনেলি আমি ছাকচেছফুল আৰু নিজকে চেলুট জনাইছোঁ যে স্কুটি চলাই পেলাই মামাৰ স্কুটি জুপিটাৰ চলাই পেলাই তেজপুৰ গ'লোঁ আহিলোঁ নিজকে চেলুট দিছোঁ এনেকুৱা আৰু কৰি থাকিম আপোনাৰ চাই থাকিব তো আজিলৈ বাই যদি ব্লগটো ভাল পালে তো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব